ইতিমধ্যে আমি আমন্ত্ৰণ কৰি অনা নাগাৰা নামৰ দল দুটিও আহি উপস্থিত হৈছে। তেওঁলোকক ধুনীয়াকৈ আদৰ সম্ভাষণ জনোৱা হ'ল। হাতে বোৱা গামোচা লগতে এটি বকুল পুলিৰে তেওঁলোকক সম্ভাষণ জনোৱা হ'ল। আৰু ইয়াৰে আগৰ যিবিলাক কাৰ্যসূচী আছিলে সেইবোৰ মই এটা ব্লগ দি থৈছোঁ, আপোনালোকে চাই ল'ব। আৰু এয়া ধুনীয়াকৈ আমি নাম চাবলৈ পূৰা বহি লৈছোঁ। তাৰ পিছত আকৌ নামৰ দলক চাহ দিবলৈ আমি আহি গ'লোঁ। এয়া মোৰ লগৰ ছোৱালী বিস্মিতা, কৰবী, আমি সকলোৱে মিলি ধুনীয়াকৈ চাহ দিলোঁ। তাই আকৌ নিজে আগতে খাই লৈছে দেই। তাৰপিছত ধুনীয়াকৈ নাম চাই আছোঁ। ইমান ধুনীয়াকৈ দুয়োটি দলে নাম পৰিৱেশন কৰিলে, সঁচাই বহুত ভাল লাগিছে। এইজনী আছিলে নামৰ পাঠক হীৰামণি, তেখেতৰ ভণ্টি, আৰু আনফালে এইজনী আছিলে সাগৰিকা। এই ছোৱালীজনী যে ক্লাছ 9ত পঢ়ি আছে। কিন্তু ইমান ধুনীয়া পৰিৱেশন, খুব ভাল লাগিলে। আৰু এয়া আমি তিনিওজনী পূৰা একেলগত বহি নাম চাইছোঁ, লগতে আমি বহুত এনজয় কৰিছোঁ। আমি বহুত দিনৰ মূৰত তিনিওজনী বান্ধৱী লগ হৈছোঁ, তাতে আকৌ নাম, কি লাগে নহয়নে? বাৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাব। বাই বাই।